নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি মানে এনেকুৱা হৈ গ'ল, ছোৱালীজনীক যিহেতু কথা পাতি আছিলোঁ বহুত দিন ধৰি, কিন্তু তাই মানে এতিয়া ঘৰত মানে যিহেতু গম পাই গ'ল, এতিয়া মানে তেওঁলোকৰ ছোৱালীজনীয়ে মানে মোলৈ গুচি আহোঁ বুলি কৈছে। তাকে এতিয়া আনিবলৈ আহি আছোঁ। ঘৰত এতিয়া গম নাপায়, কিন্তু মাহঁতে গম পালে কথাটো যিহেতু বেয়া হ'ব, তাকে মনে লৈ যাওঁ। ঘৰতে গৈ পিনে সকলোকে দেখাব লাগিব। এতিয়া বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। বোলে ভয় লাগি আছে। এলা ছোৱালীজনীক কথা পাতি আছিলোঁ কালি যে ৰাতি যে গুচি আহিলে নহয়। এতিয়া মই মাইনা গাড়ী লৈ গৈ আছোঁ। मारो मुझे मारो मारो মই ধেমালি কৈছোঁ বুলি আপুনি ভিডিঅ' কৰক, সঁচাকৈ গৈ আছোঁ। ছোৱালীজনীক কথা পাতিছিলোঁ, গুচি আহিলে নহয় ঘৰৰ লগতে। এই স্কুলৰ চপাইছে কি জানো সঁচা বিট দিয়ে আপুনি ভিডিঅ' কৰক, বিশ্বাস নকৰে যদি। এই পালোহি এই বিশ্বাস নকৰে, আমি গাড়ীত আহি আছোঁ। আপুনি বিশ্বাস কৰে কাৰণে জানো পলি মই পামগৈ দিয়ক অকণমানকে। ঘৰত কেনেকে সোমাম তাকে চিন্তা কৰি আছোঁ। কেনি যায় হে পুৱা ঘৰত এতিয়া মই কি ক'ম তাকে চিন্তা কৰি আছোঁ। বহুত তেজ হৈ ৰহা হে। চক দিয়ে আকৌ আপুনি সঁচাকে চক দিয়ে আকৌ গাড়ীত চক দিয়ে। এই নহয় চক দিয়ে আকৌ আপুনি বুঢ়াই এই না সঁচাকে হয়। এইখন নহয় মোক গাড়ী চক দিয়ে আকৌ বেলেগ এটা এই নহয় ক'লে মানে আৰু কথাটো বিশ্বাস নকৰা। যক 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 এই নহয় তক गजब बेइज्जती है। যক ভিতৰত যক আগবাঢ়ি নিব লাগিব, এনেকে নহ'ব। ইছ ৰাম এইখন খুলি দিয়ক। खत्म बाय बाय। ধৰাই পৰি থাকিলে এইবিলাক দেখিছে নহয়। ধৰা পৰিলে যিহেতু আমি মানে ঘৰত কোৱা নাছিলোঁ, কিন্তু এনেকুৱা এটা কৰিম বুলি। কিন্তু বহুতে ওলাই আহোঁতে মই হাঁহি উঠি গ'ল। এনেকুৱা এটা কৰিম বুলি, কিন্তু বহুতে ওলাই আহোঁতে মই হাঁহি উঠি গ'ল। হাঁহি উঠাৰ কাৰণে মানে চব অলৰেডি ধৰা পৰি গ'ল। কিন্তু এতিয়া কি কৰিব, উপায় নাই। তাকে মই মা ভাগৰ ৰিয়েকশ্যনটো চাওঁ বুলি ভাবিছিলোঁ, মায়ে কেনেকুৱা অনুভৱ কৰে, বাকী ওচৰৰ যিবিলাক মানুহ আছে সকলোৱে কেনেকুৱা অনুভৱ কৰে, মোৰ প্ৰতি কেনেকুৱা অনুভৱ কৰে, মই তাকে ভাবিছিলোঁ কৰিম বুলি। কিন্তু সকলোৱে অলৰেডি গম পাই গ'ল। এতিয়া ভিডিঅ'টো ইমান হেৰি নহ'লগৈ বাৰু, তথাপিতো কেনেকুৱা চাই কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাব। একেপেল নহয় নি আজি কি কৈছি ছোৱালী আনিলে বুলি এতিয়া মোকে বেয়া পাইছে। হৈ গ'ল এতিয়া মানে কি নীতি নিয়ম কেনেকে কি ক'বলৈ মইতো নাজানো। মইতো ডেকা লওঁ। এতিয়া যেনেকে এতিয়া ঘপককে ছোৱালীজনী আহিম বুলি ক'লে, লৈ আনিলো, কি কৰিলে ভাল হ'ব? चीटिंग करता है तू, चीटिंग चीटिंग चीटिंग। মোৰতো ভয় লাগি আছে। আপোনাৰ দেউতা ঘৰতে ক'লো, দেউতাটো তাইক ওলাই গুচি গ'লগৈ। তাকেতো এতিয়া কি কৰিলে ভাল হ'ব? আপোনালোকে এতিয়া ঘৰৰ ওচৰৰ মানুহখিনিয়ে মানে ভালকে সেইটোৱে কৰিব লাগিব। এতিয়া মানে কি নচলিলে আপোনাৰ অকণমান দেৰিকে আহিব, তামোল দিবলৈ চাহ দিবলৈ। আপুনি মানে হেৰি নিয়মখিনি কৰিলে হয় নাই, তেতিয়া ভাল হ'ব আৰু। এটা কথা সুধিম বুলি মোৰ মা হৈছে, সকলোৱে গম পায় ভিডিঅ' যিহেতু আগত ওলাইছে। মা আপুনি কি কথাটো মানে কেনেকৈ লৈছে? চিৰিয়াছ বুলি ভাবিছে নে কথাটো? মই সঁচা বুলিয়ে ভাবিছিলোঁ। তাৰ পৰা আপোনাৰ কেনেকুৱা লাগিছিলে? মনটো মানে কেনেকুৱা লাগিছিলে? কেনেকুৱা লাগিছিলে একো নোপোৱা নেমেলাকে ঘপককে এনেকে আনিলে মানে মনত দুখ লাগে। তথাপিতো মই মানে বিশ্বাস কৰা নাছিলোঁ।
এটি ছোৱালী বুলি কৈ মিছা কথা আজি 1 এপ্ৰিলত মানে মোক মানে মতা ল'ৰা এটাকে সজাই আনিছে নেকি তেনেকৈ ভাবিছিলোঁ। সঁচাকৈ বাৰু ভবাটোৱে হ'ল আৰু তাৰপৰা লগত মানে আগত বিস্কুট দিছেহি যে ল'ৰা কেইজনমান আহিব আৰু নিপুৱে ছোৱালী আনিছে বুলি কৈছে। সিটো মোক চব কথা কৈ থাকে। আজি আকৌ ছোৱালী আনিম বুলি কথা এষাৰো কোৱা নাই। সেইকাৰণে মই বিশ্বাসত লোৱা নাছিলোঁ আৰু ইটো একো কথা মোক নোকোৱাকৈ নাথাকে। লাগিছিলে নে অকমান এতিয়া মোক লগা নাই। এই আপুনি মিছা কথা কৈছে, আপোনাৰ চকুৱে কয় সঁচা নালাগিছিলে। এনেই বেয়া লাগিছিলে আৰু চকু পানী ওলাও ওলা হৈছিলেগে মা ভাগৰ যিহেতু, কিন্তু মা ভাগৰ মই ৰিয়েকশ্যনটো চাওঁ বুলিছিলোঁ কেনেকুৱানো কি কৰে মা আজি দিনটো মানে মই মা আৰু দেউতা ভাগৰ অলপ ভয় খাইছিলে। কিন্তু যিহেতু আমাৰ বৌ আহিলে, বৌয়ে মানে কথাটো ধৰা পেলাই মানে চিৰিয়াছ লৈছিলে। কিন্তু আমাৰ মা সেই বৌ আহিলে, বৌ আহি মানে ভৰিকেইটা চালে যিহেতু বোলে এইটো ল'ৰা হয়, তেনেকৈ বস্তুটো ধৰা পৰি গ'ল। কিন্তু মই ভিডিঅ'টো ভাবিছিলোঁ ভালকৈ বনাম, আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ। কিন্তু বাকী আৰু যিমানটো ভাবিছিলোঁ সিমানটো নহ'ল। আৰু মা চাহ বনাইছে আৰু তাকে বাকী এদিন এনেকুৱা দিনটা নিশ্চয় আহিব, সকলোৱে গম পাইছে। যিহেতু এতিয়ালৈকে মই বিয়া পতা নাই আৰু সেইদিনাখনে যে গম পাব নিপু বা মোৰ ঘৰত নিপু বুলি মাতে, যিহেতু মোৰ ইভাগে কুশল ভাই বুলি ইউটিউবত আছে, সকলোৱে গম পায়। যিদিনাখন সঁচা হ'ব, চিৰিয়াছ হ'ব, সেইদিনাখন বহুত ধামাকা ভিডিঅ' হ'ব। আজি প্ৰেংক কৰিলেও সকলোৱে বেয়া নাপাব আৰু। যিহেতু আপোনাৰ টাইমো বহুত হৈছে আৰু ডিউটি যাব লাগে, সেইফালে গোটেইকেইটা লগৰকেইটা ওলাইছে আৰু চবকে মানে ৰিয়েকশ্যন সৰু মাইনাত কেনেকুৱা লাগিলে এনেই তোমাৰ? বহুত ভাল লাগিলে। আমিতো প্ৰথমতে যিটো মানে ভাবি আহিছিলোঁ সেইটোতো নহ'লে, অলৰেডি যিমানখিনি মানে ভাবিছিলোঁ কিন্তু নহ'লগৈ, মানে সকলোৱে গম পাই গ'ল যিহেতু। আৰু এইফালে নিপুলে বহুত বহুত ধন্যবাদ থাকে, যিহেতু আজি মই ইমানখিনি কাৰণে সহায় কৰাৰ কাৰণে। কাৰণ মই মানে মোৰ লগৰ ভণ্টি দুজনীমানক মানে মই মাতিছিলোঁ কালি, সিহঁতে লাজ কৰিলে। যিহেতু ছোৱালী হোৱা হেঁতেন মানে মাহঁতৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ল? ছোৱালী হোৱা হেঁতেন কি হ'লেন বাৰু এনে কথাটো তোমাৰ মতে? মানে বহুত মানে একদম চিৰিয়াছ হৈ গ'লে মই মানে ভাবিছিলোঁ ছোৱালী কেইজনমানকে বোলো মাতো, ঘৰৰ ওচৰ মানে ভণ্টি এজনীমানকে কাবাকে মানে ঘৰৰ ওচৰ একেবাৰে ঘৰৰ ওচৰ হ'লেও বেয়া হ'ব, যিহেতু মাহঁতে গম পাই যাব। কিন্তু মই ওচৰৰে ভণ্টি এজনী মাতিছিলোঁ যে ঘৰৰ মানে অকণমান যাব লাগে। তাই যিহেতু মানে লাজ কৰিলে, তাকে আজি নিপুকে মানে কইনা হোৱা সাজ মানে পিন্ধাই মেলি আমি আনিলোঁ। বাকী আৰু ভাল ভাল ভিডিঅ' আহিছে নেকি? ভাল ভাল ভিডিঅ' আহিছে, সকলোৱে চাব। হ'লে আঁতৰে কি আজি ভিডিঅ'টো আমি যিটো ভাবিছিলোঁ নহ'ল, হয় নাই? ভাবিছিলোঁ এইটো নহ'ল, যিহেতু গম পাই গ'ল অকণমান খেলি মেলি হ'ল। আমাৰ মানে আমি আগত কণ্টেক্ট টাইম আগত ৰখি দিব লাগিছিল। আৰু আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব আপোনালোকে কি ভাবিছিলে মানে ভিডিঅ'টো চাই পিনে। তোমালোকৰ মা হেৰি ওচৰত চিৰিয়াছলি কান্দো হৈ গৈছে। মোক সুধিছে, মোৰ এতিয়া চকুলে চাহ কথা কৈছে, মই কিন্তু ক'ব পৰা নাই। কিন্তু হাঁহিটো উঠিছে, বহুত হাঁহি উঠিছে। কিন্তু বহুত মানে আজিকালি আমি এই 1 এপ্ৰিল দিনা কৰিব লাগিছিলে, আমি বেলেগ দিনা কৰিব লাগিছিলে। তেতিয়া মানে কথাটো চিৰিয়াছ হৈ গ'লে চিৰিয়াছ মানে মানুহ সঁচাকৈ এটা বহুত চিৰিয়াছলি হৈ গ'লে। যদি সঁচাকৈ যদি ছোৱালীজনী লৈ নাহেঁতেন, আপোনালোকৰ ৰিয়েকশ্যনটো মানে কি, মানে কেনেকুৱা মনলৈ কেনেকুৱা ভাৱ হ'লহেঁতেন? কেনেকুৱানো হ'ব আৰু, ল'ৰা হ'লে এজনী আনিবই লাগিব, ছোৱালী হ'লে বিয়া দিবই লাগিব। কিন্তু আমি মানে কৈছিলোঁ আজি প্ৰেংক এটা কৰিম বুলি, যিহেতু আজি 1 এপ্ৰিল, মা দেউতাকক প্ৰেংক কৰিম আৰু লগতে ঘৰৰ ওচৰত যিখিনি মানুহ সকলো লগতে প্ৰেংক কৰিম বুলি ভাবিছিলোঁ। যিহেতু কিন্তু আমাৰ বৌয়ে ধৰা পেলালে, যিহেতু মানে তাৰ ভাগৰ ভৰিকেইটা ওলাই আছিলে আৰু চুলিখিনি মানে অলপ মতাকা ল'ৰা গম পায় চুলি কেনেকুৱাতে, যিহেতু চুলিখিনি দেখি গম পালে বোলে এইটো ল'ৰা হয় বোলে। সেইটো কাৰণে মানে সকলোৱে গম পাই গ'ল। আইতা কেনেকুৱা লাগিলে? আপোনাৰ মানে ৰিয়েকশ্যনটো কেনেকুৱা আছিলে? আপোনাৰ মনত কি বুলি ভাবিছিলে মানে নিপুৱে যে ছোৱালী আনিলে? ছোৱালী বুলিয়ে ভাবিলে, এতিয়া আকৌ দেখি আকৌ ল'ৰাহে ছোৱালী। মই ভাবিছিলোঁ কি সকলো গম নোপোৱাকৈ আনিম বোলো, সকলো ৰিয়েকশ্যনটো চাম, গাঁৱৰ মানুহখিনিয়ে মোক কি বুলি ভাবে সেই বুলি ভাবিছিলোঁ। কিন্তু চবেই গম পাই গ'ল নহয়। এতিয়া লগৰকেইটাকো পঠাই দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব, সকলোৱে শ্বেয়াৰ কৰিব। আৰু মানে আৰু নেক্সট বিহুটো পাইছে গম পাই, ভাল ভাল ভিডিঅ' আৰু ভাল ভাল ভিডিঅ' আহি আছে। সকলোকে মোৰ ভিডিঅ' যাব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিবিলাক মোৰ চেনেললৈ আহিছে সকলোৱে ছাবস্ক্ৰাইবটো কৰি থ'ব। বাকী নেক্সট লগ পাম, বাই বাই।